নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ থেকেৰা আৰু কচুপেটাৰ লগত মাছৰ টেঙা। আৰু এই আঞ্জাটো বনাবলৈ একেবাৰে সহজ হয় আৰু কম বস্তুৰে তৰকাৰীটো বনাব পাৰি, কোনো মছলা ব্যৱহাৰ কৰা নাই মই। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাইছোঁ মই। প্ৰথমতে কচুপেটাখিনি মই ভালদৰে চাফা কৰি লৈছোঁ। আৰু এটা কথা, আপোনালোকে কচুটো কি বুলি কয় কমেণ্ট কৰি জনাবচোন। মই বাৰু কচুপেটা বুলিয়ে কওঁ আৰু বহুতৰে নাম বেলেগ বেলেগ থাকিব পাৰে। এতিয়া কেৰাহী এখনত কচুখিনি বইল কৰি দিছোঁ। এনেকৈ 10 মিনিটমান সিজাব লাগিব। এতিয়া সিজোৱা হৈ গৈছে আৰু বাকলিখিনি এৰাই লৈছোঁ মই। ইফালে প্লেট এখনত আদা, নহৰু, জলকীয়া লৈ লৈছোঁ আৰু এতিয়া মিক্সিত গুড়া কৰি ল'ম। এতিয়া কেৰাহী এখন পাতি দিছোঁ আৰু অলপ তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰংচুৱা হোৱালৈকে অলপ ভাজিব লাগিব। পিঁয়াজখিনি মোৰ ভজা হৈ গৈছে আৰু এচামুচ হালধি দিছোঁ আৰু এচামুচ আদা, নহৰু, জলকীয়া পেষ্ট দি দিছোঁ। অলপ ভাজি ল'ম। এতিয়া বইল কৰি থোৱা কচুপেটাখিনি দি দিছোঁ, অলপ লৰাই দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, অলপ লৰাই দিছোঁ। মই ইয়াত পানী 2 কাপ দিছোঁ আৰু অলপ লৰাই দিছোঁ। এতিয়া ঢাকনিখনেৰে ঢাকি দিছোঁ আৰু এতিয়া ঢাকনিখন গুচাই লৰাই দিছোঁ। আৰু আপোনালোকে পানীখিনি নিজৰ পৰিমাণ অনুসৰি দিব। মই পানীখিনি বেছিকৈ দিছোঁ। আৰু এতিয়া মই ইয়াত থেকেৰা টেঙা অলপ দি দিছোঁ। আপোনালোকে ঔটেঙাও দিব পাৰে। এতিয়া মই অলপ উতলিবলৈ দিম আৰু এতিয়া ভাজি ৰখা মাছখিনি দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিছোঁ আৰু শেষত মই ধনিয়া পাত কাটি দিছোঁ। এয়া দেখিছে, মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকেও এই তৰকাৰীটো এবাৰ বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল হ'বই। আৰু এই তৰকাৰীটো মোৰ খুবেই প্ৰিয় হয়। যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।